নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক মোৰ এই চেনেলটোলৈ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, মহালয়া দিনা এই অপৰাজিতা ফুলে এই কামটি কৰিলে ধন সম্পত্তি সুখ সমৃদ্ধি অভাৱ নাইকিয়া হ'ব। আহক বন্ধুসকল, ভিডিঅ'টো আৰম্ভ কৰোঁ। ঘৰত অপৰাজিতা ফুল থাকিলে খুবেই মংগলজনক হয়। এই অপৰাজিতা গছে ঘৰৰ বাস্তুদোষ দূৰ কৰাৰ উপৰিও আছে বহু গুণাগুণ। সেই অপৰাজিতা ফুল মা লক্ষ্মী খুবেই প্ৰিয়। হিন্দু শাস্ত্ৰ মতে মহালয়া দিনা সোনকালে স্নান কৰি গছৰ পৰা অপৰাজিতা ফুল এটি আনি মা লক্ষ্মীৰ চৰণত অৰ্পণ কৰিলে আৰু মা লক্ষ্মীক পূজা কৰিলে দেৱী মা সোনকালে সন্তুষ্ট হয় আৰু আশীৰ্বাদ প্ৰদান কৰে। পূজা কৰাৰ পিছত সেই অপৰাজিতা ফুলপাহ এটি ৰূপৰ মুদ্ৰাৰ লগত পইচা থোৱা জেগাত থ'লে ইয়াৰ ফলত আপোনাৰ ঘৰৰ ধন সম্পত্তি টকা পইচা সুখ সমৃদ্ধি অভাৱ কেতিয়াও নঘটে। যদি মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিব। নতুন ভিডিঅ'ৰ ন'টিফিকেশ্যন পাবৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।